वेलकम टू माय न्यू व्लॉग। आज आमी जाबले ओलाइছো डियांची लेक कारण भाबिलो जे आज डियांची लेकটো चाই আহো মোৰ লগতে আপোনালোককো দেখাম বলক। আজি চাম আমি ইউনানৰ আটাইতকৈ ডাঙৰ লেক ডিयांची লেক। ডিयांची লেকটো চোৱাৰ আগত ডিयांची লেকলৈ যোৱাৰ ৰাস্তাটো চাওকচোন কিমান ধুনীয়া। সাইডৰ গছবোৰ পাহাৰবোৰ তাৰ ওপৰত নীলা আকাশখন মানে ৰাস্তাটো চাই মনটো ভাল লাগি গৈ আছে। তাৰ পিছত দেখা পালো এটা ডাঙৰ এটা অফিচ হয় চাইনিজ, ঠিক গম নাপালো কি হয় কিন্তু ইমান হিউজ আৰু সাইডতে আছে ইয়া পাহাৰ আৰু লেক। আই গলোহি লেকটো মানে ইমান ধুনীয়া বতাহ মাৰি আছে, ইমান ধুনীয়া। তাতে ওপৰত গোটেই নীলা আকাশ ডাৱৰ আৰু পাছফালে পাহাৰ লেক। বলক আজি আপোনালোকক দেখাম। চাওকচোন নীলা আকাশ পাহাৰ আৰু তলতো আছে পানী। বলক সেয়া চাওক বোট চলি আছে। চাওক স্পট নীলা আকাশ পাহাৰ আৰু তলত নীলা পানী। সেয়া চাওক হয়তো মাছ মাৰিছে নেকি, তাত এখন জাল এখন দেখিছো। ইমান ধুনীয়া বতাহ মাৰি থাকে ইয়াত, আৰু সেই তাত দেখিছে বোট চলি আছে, নাও চলি আছে। ইয়াত ঠাণ্ডা দিনত বহুত পৰিভ্ৰমী চৰাইও আহে। ইয়াত তেনেকৈ খাবলৈ দিলে খাইও যায়। এতিয়াতো নাহে, ঠাণ্ডা দিনত আহিব। মই ঠাণ্ডা দিনত আহিলে দেখাম আপোনালোকক। কিন্তু ইমান ধুনীয়া বতাহ মাৰি আছে, বহুত মানুহ ওলাই আহিছে। আপোনাৰ দেখো বহুত মানুহ ওলাই আহিছে চাবলৈ। আজি বতৰ ইমান ভাল ইয়াত। এইফালে চাওক আপুনি এনেকৈ ৰবটিক এনেকৈ বেটাৰী গাড়ী লৈও আপুনি ইয়াত গোটেই ঘূৰিব পাৰে, কাৰণ আকৌ বহুত দীঘল হয়। এইফালেও বহুত দূৰ যাব পাৰি আৰু এইফালেও বহুত দূৰ যাব পাৰি। আৰু পাহাৰখিনি ইমান ধুনীয়া লাগিছে চাওকচোন। অকণমান গাজনি হোৱাৰ নিচিনা পালোঁ, কিন্তু বৰষুণ দিয়াটো চান্স নাই। চাওক কিমান ধুনীয়া বতৰ। ঘূৰি আমি পালোহি ইয়াত। দূৰৰ পৰা দেখা পালোঁ ইয়াত ৰোপৱে আছে। আজিতো উঠা নহ'ব কাৰণ ইমান প্লেনিং কৰি অহা নাছিলে। আমি গমেই নাপাওঁ যে ইয়াত ৰোপৱে আছে, কিন্তু মই দেখাম কি তাৰ ৰোপৱেখিনি কিমান ধুনীয়া। এইকেইটা ৰোপৱে চাওক। এইকেইটা ওপৰত ৰোপৱে গৈ আছে, তলত এইখন ডিয়াঞ্চি লেক। চাওকচোন কিমান ধুনীয়া। ভিডিঅ'ত যিমান ধুনীয়া দেখিছে, মোক বিশ্বাস কৰক আচলতে আৰু ধুনীয়া, আৰু ভাল লাগিছে চাই। আজিৰ মোৰ সৰু ভ্লগটো ইমানেই। আপোনালোকে চাই কেনেকুৱা পালে মোক জনাব। এইটো হ'ল এটা লেক। মই ঠাণ্ডা দিনত আকৌ ভালদৰে দেখাবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে বাই বাই, চি ইউ ইন দ্য নেক্সট ব্লগ। আৰু মই চেষ্টা কৰিম আৰু নতুন জেগাত চাইনা দেখাই থাকিবলৈ। বাই বাই।